গুগল পে ফোনপে প্ৰত্যাহ্বান জনাই মুকেশ আম্বানীৰ জিঅ' পেৰ নতুন পদক্ষেপ আপুনি গুগল পে ফোনপে টকা পঠোৱাত অসুবিধা পাইছে নেকি তেন্তে চিন্তাৰ কোনো প্ৰয়োজন নাই জিঅ' পে কৰিব আপোনাৰ সকলো সমস্যাৰ সমাধান মুকেশ আম্বানীৰ জিঅ' হৈছে ভাৰতীয় টেলিকম বজাৰত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা কোম্পানী টেলিকম ব্যৱস্থাত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ উপৰিও এই কোম্পানীয়ে আন বিভিন্ন খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ ইটোৰ পিছত সিটোকৈ পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ ভিতৰত এবাৰ তেওঁলোকে ল'বলগীয়া পদক্ষেপসমূহে ফোনপে গুগল পেৰ দৰে জনপ্ৰিয় ফিনটেক কোম্পানীক টোপনি দিব দৰাচলতে ভাৰতৰ ইউপিআই পেমেণ্ট চিষ্টেমত সৰ্বাধিক বজাৰ অংশীদাৰিত্ব থকা কোম্পানীসমূহৰ ভিতৰত ফোনপে আৰু গুগল পে অন্যতম পেটিএমেও ডাঙৰ বজাৰখন দখল কৰিলে কিন্তু শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে পেটিএম পেমেণ্টছ বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে যিয়ে সাধাৰণ গ্ৰাহক আৰু ব্যৱসায়ীসকলৰ আস্থা হেৰুৱাই পেলাইছে পেটিএম পেমেণ্টছ বেংকৰ অনুজ্ঞাপত্ৰ বাতিলৰ ঘোষণাৰ পিছতে বহু ব্যৱহাৰকাৰীয়ে এটিএম ব্যৱহাৰ ত্যাগ কৰিছে গ্ৰাহকসকলেও বিভিন্ন স্তৰত ব্যৱসায়ৰ বাবে স্থাপন কৰা সাউণ্ডবক্সৰ সৈতে ইউপিআই ব্যৱস্থাৰ পৰা আঁতৰি আহিছে এনে পৰিস্থিতিত ফোনপে গুগল পেৰ দৰে কোম্পানীয়ে বজাৰ দখল কৰিবলৈ আগ্ৰহী কিন্তু ইমান সহজে বজাৰ দখল কৰাটো তেওঁলোকৰ বাবে সহজ নহ'ব কাৰণ এইবাৰ মুকেশ আম্বানীৰ কোম্পানীয়ে নতুন পদক্ষেপ ল'লে মুকেশ আম্বানীৰ কোম্পানীয়ে এতিয়া ব্যৱসায়িক জিঅ' পে সাউণ্ডবক্স প্ৰদান কৰাৰ লগতে অধিক গ্ৰাহকলৈ ইউপিআই সেৱা সম্প্ৰসাৰণ কৰা বুলি জানিব পৰা গৈছে সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছে যে জিঅ'ই ইতিমধ্যে তেওঁলোকৰ সাউণ্ডবক্সৰ ট্ৰায়েল আৰম্ভ কৰিছে সেইবাবে বিশ্বাস কৰা হৈছে যে অনাগত দিনত ভাৰতৰ বজাৰত জিঅ'ৰ এই শব্দ বাকচটো দেখা পোৱা যাব বজাৰত জিঅ' সাউণ্ডবক্স জনপ্ৰিয় হোৱাৰ আন এটা কাৰণ আৰু সেইকাৰণে এই জিঅ' সাউণ্ডবক্স ক্ৰয় কৰা ব্যৱসায়ীসকলে কোম্পানীটোৰ পৰা ডাঙৰ অফাৰ লাভ কৰিব কিন্তু এতিয়ালৈকে কোম্পানীটোৱে তেওঁলোকৰ জিঅ' সাউণ্ডবক্স সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই অৱশ্যে বজাৰত যিদৰে জল্পনা কল্পনা বিয়পি পৰিছে জিঅ'ৰ এই জিঅ' পে সাউণ্ডবক্সে পেমেণ্ট বজাৰত বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে বুলি বিশ্বাস কৰা হয়